নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ বাই দা ৱে মই ৰিকি বৰঘৰ আপোনালোকে চাই আছে ফটুৱা লৰাটো ৰোষ্টিং ভিডিঅ' তো গাইস আজি আমি কথা পাতিম কিছুমান মংগল গ্ৰহৰ পৰা আহি পৃথিৱী গ্ৰহত বাস কৰি ইনষ্টাগ্ৰামত হাগি ফুৰা কিছুমান প্ৰাণীৰ বিষয়ে বাই দা ৱে মংগল গ্ৰহতো প্ৰাণী নাথাকে ইহতি আহিলে কৰ পৰা ইহতিও নাজানে চাগে ইহতি আহিলে কৰ পৰা তো বলা ইহতৰে কেইটামান ভিডিঅ' চাই লওঁ ওহো মই ৰিকিয়ে হৈ থাকিম আৰু মই ৰষ্টৰ বা বাপেই হৈ থাকিম বজাও মিউজিক मलाइका मैम एक बार साइड पोस्ट प्लीज मैम मैम एक बार ये हाँ लेफ्ट वाला हाँ मैम हाँ মূৰত জাঙি আৰু বুকুত মেথনি মাৰি এইবাৰ আকৌ এখেত কেলা মলাইকা মেম বাই দা ৱে জাঙিয়াটো আমাৰ ডাংকাটি পেহি ভাগৰ হয় না কওঁ হয় না কওঁ মিছা নকবি আকৌ কেলা সঁচাকে ক হয় নাই এই হয় আকৌ হয় নাই হয় মই কেলা দেখিয়ে গম পাইছিলো এবাৰ আকৌ এইটো কি কেলা ঘৈণীয়েকনে মাকৰ কেলা লিপষ্টিকটো লৈ গোটেই মুখে গালে আঁকি কেলা মূৰত বজ্ৰপাত এপাতো লৈ পিনি এইবাৰ আকৌ এখেত কেলা চিনেমা বাই দা ৱে তোক যে হিৰোইনিতে নাই লগা আকৌ দেই সঁচা কথা কওঁ তোক কেলা কেনেকুৱা লাগিছে সেই যে মানুহৰ ঘৰ যে বাৰী পিছপিনে যে ওলাই যে এই যে টিকা ৰঙা বান্দৰটো সেই তাক কেলা তাৰ দৰে লাগিছে বাই দা ইয়াৰ মুখখন তাৰ কেলা পকৰটো আৰু কিনাৰৰ এইকেইটা এই গ্লুকেইটা তাৰ ভাগৰ হৈছে সেই টিকাৰ চাইডটো আৰু তাৰ মূৰত থকা সেই বজ্ৰপাতডাল হৈছে তাৰ কেলা নেগুডাল মানে কেলা বান্দৰৰ নেগুডাল ই কেলা যেনেকুৱা কৈছে তাৰ কেলা পেনৰ ভিতৰত কোনোবাই যেনিবা কেলা এজনী কেঁকুৰাহে ভৰাই থৈছে এজনী কেলা কেঁকুৰাহে ভৰাই থৈছে ই কেলা গোটেইকেইটা ভিডিঅ'তে গামোচাখন নোলোৱাকৈ ভিডিঅ' বনাবই নোৱাৰে কেতিয়াবা যদি সি এনেকে বনাব কেতিয়াবা আকৌ এনেকে কেতিয়াবা যদি এনেকে কেতিয়াবা আকৌ এনেকে আৰু কেতিয়াবা কেলা আকৌ এনেকে তোমালোকক চাগে মই গোটেই স্ক্ৰীনখনত দেখুৱাই শেষ কৰিব নোৱাৰিম ইয়াৰ কেলা গামোচা মৰা ষ্টাইল ইও ভাবিছে চাগে যদিহে আমাৰ ভাওনা সংস্কৃতিটোক কম্পিটিশ্যনৰ ৰূপ দিব পাৰে যদিহে আমাৰ বাপুতি সাহোন বিহুটোক প্ৰাইজ মনি হিচাপে বিহু সন্মিলন পাতিব পাৰে তেতিয়াহ'লেনো গামোচাখন বুকুত মাৰি পিনি ভিডিঅ' বনোৱাৰ কি ডাঙৰ কথা আৰে ভাই ডাঙৰ কথা হয় শুন যেনেকৈ মানে মোৰ ভাগৰ কওঁতে ভুল হ'ব পাৰে প্লিজ তোমালোকে শুধৰাই দিবা যদিহে ভুল হৈছে ময়ো ইমান ডাঙৰ মহান জ্ঞানীন পণ্ডিত নহয় যে তোমালোকক মই শিক্ষা দিম বাইদেউ সেই যিকেইটা জানো সেইকেইটা 10জনকো শিকাবলৈ ট্ৰাই কৰিম যেনেকৈ ৰাভা জনগোষ্ঠীসকলৰ মহিলাসকলৰ সাজপাৰ পাজাৰ কামপুৰ ৰিফান ঠিক তেনেদৰে তিৱা জনগোষ্ঠীসকলৰ সাজপাৰ নাৰা ফালিং কাছং ঠিক তেনেদৰে আমাৰ অসমীয়া জনগোষ্ঠীটোৰ সাজপাৰ হৈছে আমাৰ মৰমৰ গামোচাখন লগতে চেলেংখন লগতে ধুতিখন আৰু লগতে পঞ্জাবী চাৰ্টটো আৰু তাৰ ভিতৰতে যদি আমাৰ গামোচাখন লৈ যদি এইবিলাক ভিডিঅ' বনাই পিনি এনেকৈ অপমান কৰিবলৈ হয় তেতিয়াহ'লে তোক কি বুলি কোৱা উচিত হ'ব ময়ো ইমানদৰে ভালদৰে নাজানো যিকেইটা জানো সেইকেইটাই কৈছোঁ আৰু যদিহে মোৰ কেনেবাকৈ ভুল হৈছে প্লিজ তোমালোকে শুধৰাই দিবা আৰু থেংক ইউ ফৰ মাই ৱাচিং ভিডিঅ' যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু নেক্সট ভিডিঅ' লৈ প্ৰতিশ্ৰুতি আজিলৈ দিলোঁ বাইটো লভ ইউ